हेलो गाइस स्वागतम जनाइছো सोनू डेली ब्लॉगले সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিছনাৰ পৰা দেই। বিছনাৰ পৰা মানে বিছনাখন আৰু কি ক'ব আৰু শুই উঠি কামন কিবা কিবি আছিলে সেইবিলাক কৰি ল'লোঁ আৰু বিছনাখন পৰা অকণমান দেৰি হৈ যায়। তাৰমানে মোৰ কি হয় বেটিও শুই থাকে হাজবেণ্ডো শুই থাকে সেইকাৰণে অলপ দেৰি হৈ যায়। এতিয়া বিছনাখন পাৰি আছোঁ পাৰিলোঁ আৰু কিবা কিবি কাম কৰি আজি যে কিবা এটা বনাম সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আপোনালোককো দেখাই দিওঁ। থাম্বনেইলটো দেখি চাগে গম পাইছে কি বনাম আৰু শিকি ল'ব দেই। বহুতেই টেষ্টি হয় কি বনাম চাই থাকিব তেতিয়া গম পাব বাৰু। তাৰপিছতে আৰু কিবা কিবি আছে চাই থাকিলে গম পাব। মানে কি হয় ডিব্ৰুগড় যাবলগীয়া আছিলে অলপ কাম বুলি নহয় আৰু বেটিক বেজি দিবলৈ আছিলে। তাৰপিছতে আজি যোৱাটো কেঞ্চেল হৈ গ'ল। আকৌ মামা ঘৰলৈ যাম ভাবিছিলোঁ মামা ঘৰ যোৱাও নহ'লে। আজি নেক্সট কেতিয়া যাম জানো, কাইলৈ যাওঁ নে পৰহিলৈ যাওঁ ক'ব নোৱাৰোঁ। কেতিয়া যাওঁ ভিডিঅ' বনালে আপোনালোকে নিশ্চয় গম পাব। আৰু মই কি কৰোঁ কি নকৰোঁ আপোনালোকেতো সকলোবিলাকো আপোনালোকক দেখাই থাকোঁ বাৰু। আৰু আপোনালোকে যে মৰম দিছে এইটো ভাল লাগিছে বাৰু। আৰু তেনেকৈ মোক আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ দিব দেই আৰু ছাবস্ক্ৰাইব কৰি দিব বাৰু, তেতিয়াহে মোৰ ভাল লাগিব। আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। মানে কেতিয়াবা যদি ভুল হয় শুধৰাই দিব আপোনালোকে, তেতিয়াহে মই মোৰ ভুলখিনি শুধৰাই দিলেহে মোৰ ভাল লাগিব ধৰক, তেতিয়াহে গম পাম মোৰ কি ভুল হৈছে। আৰু হৈ গ'ল বিচনাৰ পৰা হৈ গ'ল। তাৰপিছতে পূজা দি ল'লোঁ, মই পূজাও দি ল'লোঁ। পূজা দিয়াটো দেখুওৱা নাই, ৰাতিপুৱা ব্ৰেকফাষ্টটো মায়ে বনালে বাৰু। তাৰপিছতে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ল'লোঁ। এইখিনি দেখিছোঁ ন জলকীয়া আচাৰ কোনে কোনে খাই ভাল পায় জনাব দেই। আৰু মানে কি হয় বেছি জ্বলা নহয় আচাৰটো, মানে খাই বহুতেই ভাল লাগে। আৰু সৰিয়হখিনি যে মই আপোনাৰ ভিনেগাৰত তিয়াই থৈ দিছিলোঁ, 1 ঘণ্টামান ভিনেগাৰত তিয়াই থৈ দিলোঁ, তেতিয়া ফুলি গ'ল। আৰু তাৰপিছতে জলকীয়াখিনি মই এটা এটা কৰি ধৰি ধুনীয়াকৈ ফালি ল'লোঁ আৰু তেতিয়া মানে মছলাখিনি সোমাই যাব। ইয়াতে তেল অলপমান গৰম কৰি ল'লোঁ, গৰম কৰি পাঁচফোৰণ অলপমান দি দিলোঁ। আৰু লং ইলাইচি ডালচেনিও দিব পাৰে, তেজপাতো দিব পাৰে, কিন্তু মই দিয়া নাই বাৰু। তাৰপিছতে এইখিনি পিছাখিনি যে মই আদা নহৰু দিছিলোঁ, তাৰপিছত আদাও দিছিলোঁ। তাৰপিছতে আৰু মানে যোনখিনি ভিনেগাৰ অলপমান দি দিছিলোঁ, পানী কিন্তু লাগিবলৈ অলপো নিদিব নহ'লে বেয়া হৈ যাব। আৰু সৰিয়হখিনি নিমখ অলপমান ধুনীয়াকৈ দি দিছোঁ, হালধি দি দিছোঁ, আৰু মই মছলা দি দিছিলোঁ। মছলাখিনি জলকীয়া গুড়ি দি দিছোঁ মানে কালাৰটো উঠিবৰ কাৰণে আৰু ধুনীয়াকৈ। আৰু মানে বহুতেই ভাল হয়। আৰু মই টেঙা লাষ্টত যেতিয়া ঠাণ্ডা হয় তেতিয়া মই টেঙা চেপি দিওঁ। তাৰপিছতে ভিনেগাৰটো দি দিওঁ, মানে ভিনেগাৰটো দিয়া থাকেই বাৰু। আৰু ভিনেগাৰটো দি দিছোঁ, ধুনীয়াকৈ লৰাই আছোঁ মই। আৰু মানে ধনিয়া জিৰা গোটেইখিনি মই মছলাখিনি দি দিছোঁ। ধনিয়া জিৰা দি দিছোঁ, মই পেকেটটোৱে দি দিছোঁ। মই মানে এনেকৈ পিচি বেলেগকৈ দিয়া নাই বাৰু। মই যোনটো পেকেট কিনিবলৈ পাই নহয় সেইটোৱে দি দিছোঁ ইয়াতে। সেইখিনি মই দেখুওৱা নাই, তথাপিতো আপোনালোকক জনাই দিলোঁ। আৰু মানে নিমখটো সোৱাদ অনুসৰি দিব, অলপ বেছি দিলেও বেয়া নহয় যিহেতু জ্বলা হয় ন, সেইকাৰণে। তাৰপিছত এইখিনি কৰি ল'লোঁ, কৰি লৈ ভাত পানী খাই মেলি পনীৰ দম বনাইছিলোঁ, মানে তৰকাৰী বনাইছিলোঁ। তাৰপিছতে বেটি মানে মোবাইলটো একদম মোবাইলটো দেখি মোবাইলটো ফালে মুখখন কৰি আছিলে, সেইকাৰণে কৈছোঁ তুমি এতিয়া তোমাৰ মুখ নেদেখাওঁ, যেতিয়া তোমাৰ ভাত মুখত দিম তেতিয়া ধুনীয়াকৈ ভিডিঅ' বনাই তোমাক মানে ইউটিউবত দিম আৰু এতিয়া তুমি চাই থাকিব নালাগে দেই বুলি কৈ আছোঁ। আৰু মানে তাইৰ লগতে খেলি আছোঁ, কথাও পাতি আছোঁ। তাৰপিছত এইখিনি আচাৰখিনি দেখিছেনে ইমানেই ধুনীয়া আৰু খাই বহুতেই টেষ্টি লাগে। লাষ্টত মই নেমু অলপমানো চেপি দিলোঁ, চেপি লৈ টেমাত ভৰাই দিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। তাৰপিছতে কি কৰিলোঁ মানে বিস্কুট কোনে মানে যদি মেৰিগ'ল্ড বিস্কুটটো কাৰোবাৰ খাই বেয়া লাগে তেনেহ'লে এনেকৈ কৰিও খাবলৈ ভাল লাগে। তেলতে ফ্ৰাই কৰি মানে খাই বহুতেই টেষ্টি লাগে। আপোনালোকে কোনে খাইছে বাৰু এনেকৈ জনাব। আৰু মানে খাই সঁচাকৈ ভাল লাগে। মই আমাৰ ঘৰত মানে কি হ'ল কেতিয়াবা খাব নিবিচাৰেতো বিস্কুটটো, কেতিয়াবা মই কি কৰোঁ এনেকৈ ফ্ৰাই কৰি দিওঁ, তেতিয়া খাই ভাল লাগে। আৰু ময়ো এখন খাই লৈছোঁ, খাই লৈ আপোনালোককো দেখাই দিছোঁ, বহুতেই টেষ্টি হয়। তাৰপিছতে হাজবেণ্ডে কি কৈছে কাজু বোলে না, কাজু মই ফ্ৰাই কৰি খাম বুলি কৈ কাজু অলপমান ফ্ৰাই কৰিছে, কাজু ফ্ৰাই কৰি খাম বুলি কৈছে। তাৰপিছতে মই যেতিয়া ভিডিঅ' কৰিলোঁ কিমান যে তুমি যে চব বস্তুৱে ভিডিঅ' বনাই থাকা বুলি কৈ আছে। আৰু তাৰপিছত আলহীও আহিলে। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। আজিলৈ আহিছোঁ, বাই, গুড নাইট।